আলোচনা হৈছিল। এই আলোচনাত এটা কথা হৈছিল যে বিশেষজ্ঞ সমিতিয়ে যি প্ৰতিবেদন দাখিল কৰিব, এই প্ৰতিবেদনত তেখেতসকলে সন্মান জনায়, তাৰপিছত তেখেতসকলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰিব। কিন্তু তেখেতসকলে বৰ্তমান সময়ত অতি কৌশলপূৰ্ণভাৱে অতি চোৰাংভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, যি পৰ্যন্ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ নকৰে, সেই পৰ্যন্ত ছাত্ৰ সন্থাই অনাদি অনন্তকালৰ কাৰণে বিভিন্ন সময়ত ৰাইজৰ সহযোগত ইয়াৰ বিৰুদ্ধে